ছাত্ৰ-ছাত্ৰীসকল জ্ঞান দৰ্শন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আনিছোঁ ক্লাছ 9ৰ দ্ৰুতপাঠৰ অসমৰ চাহ জনগোষ্ঠীসকলৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল? উত্তৰ, চাবুৱাত 1835 চনত। 2 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল? উত্তৰ, অসম চাহ কোম্পানী। দ্য আছাম টি কোম্পানী 1839 চনত স্থাপন কৰা হৈছিল। 3 নম্বৰ, গিৰিমিটীয়া আৰু আঢ়কাঠীয়া চালানৰ বিষয়ে কি জানা লিখা। উত্তৰ, গিৰিমিটীয়া চালান হৈছে লিখিত চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্ৰমিক অনা। আঢ়কাঠীয়া চালান হৈছে কোনো চুক্তি নকৰাকৈ চলে বলে কৌশলে শ্ৰমিক সংগ্ৰহ কৰি অনা। 4 নম্বৰ, চাহ জনগোষ্ঠী সমাজৰ 10টা জাতি উপজাতিৰ নাম লিখা। উত্তৰ, চাওতাল, তেলী, তাছা, চাহু, মুডি, ভূমিজ, মুণ্ডা, গোৱালা, কিষাণ, পাটৰ। 5 নম্বৰ, চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে? উত্তৰ, হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু অনুকূল ঠাকুৰৰ ধৰ্ম। 6 নম্বৰ, স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন? উত্তৰ, মাংৰি উৰাও। 7 নম্বৰ, অসম আন্দোলনত জীৱন উচৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম শ্বহীদ কোন? উত্তৰ, বান্ধনা উৰাও। 8 নম্বৰ, চমুকৈ লিখা ক নম্বৰটো আছে মেঘৰাজ কৰ্মকাৰ। উত্তৰ, মেঘৰাজ কৰ্মকাৰ হ'ল উজনি অসমৰ জামিতা চাহ বাগিচাৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ। চাহ জনগোষ্ঠীসকলৰ যিসকল লোকে অসমীয়া ভাষা সাহিত্য চৰ্চা কৰি সুনাম কৰিছে তাৰে ভিতৰত তেওঁ অন্যতম। তেওঁ চালুক বচনকে আদি কৰি ভালেমান গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁৰ ৰচনাৱলী অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল। খ নম্বৰ আছে সন্তোষ কুমাৰ তপ্ন। সন্তোষ কুমাৰ তপ্নৰ জন্ম হয় 1924 চনত মৰাণত। তেওঁৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰথা তপ্ন। যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাও কৰিছিল। তেওঁ লিখা মুণ্ডা জাতিৰ চমু পৰিচয়খন হ'ল চাহ জনগোষ্ঠীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। সহজ সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ 1994 চনৰ 21 নৱেম্বৰত মৃত্যু হয়। গ নম্বৰটো আছে চাইমন সিং হৰ। চাইমন সিং হৰৰ 1929 চনত জন্ম হয়। পিতৃ মাচিৰাম হৰ আৰু মাতৃ চাৰা হৰ। শিৱসাগৰৰ মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হৰই যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি সমাজৰ কামত বৰ্তি থকা হৰ বৰ উদাৰ মনৰ আছিল। খ্ৰীষ্টান ধৰ্মীয় লোক হৈও হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল। শিক্ষাৰ কথা চিন্তা কৰি পিছপৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পোহৰ বিলাইছিল। এইগৰাকী নমস্য ব্যক্তিয়ে 1979 চনৰ 26 জুনত ইহলীলা সম্বৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'সমূহ চাই তোমালোকে কেনে পাইছা জনাবাচোন। লগতে তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন হয় সেইটোও কমেণ্ট কৰি জনাবা। তেনেকুৱা বিষয়ৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম।